আৰু মই বহুত সদস্যই মোক যোৱাকালি সুধিছিল যে বসুন্ধৰাৰ লাষ্ট ডেট 10 জানুৱাৰী কি হ'ব মই সদনতে ক'ব খুজিছো যে আমি বসুন্ধৰাৰ এপ্লিকেশনৰ লাষ্ট ডেট 31 মাৰ্চলৈকে আমি বঢ়াই দিম যাতে মানুহখিনিয়ে সুন্দৰভাৱে আবেদন কৰিব পাৰে গতিকে তাৰ পিছত আমি ব্যৱস্থা ল'ম যেনেকৈ যি পাৰো আমি কৰি গৈ থাকিম আৰু মই বহুত সদস্যই মোক যোৱাকালি সুধিছিল যে বসুন্ধৰাৰ লাষ্ট ডেট 10 জানুৱাৰী কি হ'ব মই সদনতে ক'ব খুজিছো যে আমি বসুন্ধৰাৰ এপ্লিকেশনৰ লাষ্ট ডেট 31 মাৰ্চলৈকে আমি বঢ়াই দিম যাতে মানুহখিনিয়ে সুন্দৰভাৱে আবেদন কৰিব পাৰে গতিকে তাৰ পিছত আমি ব্যৱস্থা ল'ম যেনেকৈ যি পাৰো আমি কৰি গৈ থাকিম আৰু মই বহুত সদস্যই মোক যোৱাকালি সুধিছিল যে বসুন্ধৰাৰ লাষ্ট ডেট 10 জানুৱাৰী কি হ'ব মই সদনতে ক'ব খুজিছো যে আমি বসুন্ধৰাৰ এপ্লিকেশনৰ লাষ্ট ডেট 31 মাৰ্চলৈকে আমি বঢ়াই দিম যাতে মানুহখিনিয়ে সুন্দৰভাৱে আবেদন কৰিব পাৰে গতিকে তাৰ পিছত আমি ব্যৱস্থা ল'ম যেনেকৈ যি পাৰো আমি কৰি গৈ থাকিম